हाय फ्रेंड्स, तुलिकास ब्लगले সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা পোলাও ৰেচিপি। আহকচোন কেনেকৈ মই পোলাওটো বনাও চাওঁ। পোলাও বনাবৰ কাৰণে মই লৈছো নহৰু আদা পেষ্ট, গাজৰ কুটি লৈছো, অলপ এনেকৈ ডাঙৰ সাইজত কুটিছো, পিয়াজৰ পেষ্ট, কাজু আৰু খিচমিচ। যেতিয়া কুকাৰটো গৰম হৈ যাব তেতিয়া ঘিউ দি দিব। কুকাৰত মই ঘিউ দি দিলোঁ। আপোনালোকে মন গ'লে ৰিফাইনতো বনাব পাৰে, কিন্তু মই ঘিউত বনাইছোঁ। ঘিউ গৰম হোৱাৰ পিছত পিয়াজৰ পেষ্ট, নহৰু আদাৰ পেষ্ট, কাজু খিচমিচ অলপ ফ্ৰাই কৰি লৈছিলোঁ, আৰু লং আদা দালচিনি মই পাউডাৰ বনাই লৈছিলোঁ, সেই পাউডাৰখিনি মই ইয়াত দি দিছোঁ। আৰু অলপমান গাজৰ দিছিলোঁ, সেইখিনি দি ইমানটোমান ফ্ৰাই কৰি ল'লোঁ এনেকুৱা হোৱাকৈ। তাৰপিছত মই এতিয়া চাউলখিনি দি দিম। চাউল মই নৰ্মেল জিৰা ৰাইচ লৈছোঁ, আপোনালোকে বাসমতি ৰাইচো ল'ব পাৰে। চাউলখিনি দিয়াৰ পিছত অলপ সময় এনেকৈ লৰাই ভাজি ল'ব। অলপ দেৰি এনেকৈ লৰাই ভাজিব, বেছি দেৰি নহয়। অলপ সময় ভাজি খোৱাৰ পিছত আপোনালোকে জোখমতে পানী দি প্ৰেছাৰৰ সাঁফৰখন মাৰি এটা হুইচেল মৰাৰ পিছত বন্ধ কৰি দিব। আৰু আপোনালোকৰ যদি মন যায় ইয়াত নিমখ অকণমান, চেনি অকণমান দিব পাৰে। মই কিন্তু তেনেকৈ দি খাই ভাল নাপাওঁ, সেইকাৰণে মই নাই দিয়া। এতিয়া পানী দি দিলোঁ। এয়া আমাৰ পোলাও ৰেচিপি ৰেডি হৈ গ'ল। তেতিয়াহ'লে আপোনালোকেও এনেধৰণে পোলাও ৰেচিপি বনাই খাই চাব, আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ধন্যবাদ।